ধৰ্ষণৰ ফালে ঠেলি দিছে ডাইৰেক্ট কথা স্পষ্ট কথা আমি এই বিধেয়ক কেতিয়াও মানি নলওঁ আৰু নলয়ো আজি আন্দোলন হৈ আছে বহুত আন্দোলন হ'ল এইবাৰ হ'ব ৰণ তাৰ বাবে জগৰীয়া হ'ব আধুনিক বদন বুলি কওঁ বদন ইয়াৰ দ্বাৰাই সকলো অসমপ্ৰেমী ৰাইজক মই শিৱানন্দ গগৈ অনুৰোধ কৰিছোঁ যে মোৰ সকলো মাৰ বান্ধি এই বিধেয়কৰ বিৰুদ্ধে মাত মাতক নহ'লে এদিন অসমীয়া জাতি নিশেষ হৈ যাব সঁচা কথা আমি অসমীয়া যদি ইংৰাজ খেদিব পাৰিছোঁ আমি যদি ইংৰাজ খেদিব পাৰিছোঁ আমাৰ ভাৰত স্বাধীন কৰিবলৈ কাৰণে আমি কি বাংলাদেশীকেইটাক খেদিব নোৱাৰিম নেকি হে টিকা ফালি তাক কোবাই ছাল চেলি নিমখ ঢালি শুকুৱাই এনেকুৱা পিটন দিব লাগে তাৰপিছত ইমানখিনিয়ে ক'লোঁ আৰু আপোনালোকে ওলাই আহক সকলো ৰাইজ ওলাই আহক পুনৰ কৈছোঁ একতাই আহিয়েতো আমাৰ পৰম ধৰ্ম হ'ব ন শেষত জয় অসম আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে মই কলৈ যাম তাৰপিছত ক্ষমা খোজা নাই কৈ আছে যে আমাক কিয় একা শুয়া কৰিলে ঐ চবকে হেপী নিউ উইচ কৰি দে এতিয়াই কেলে আকৌ এতিয়া আৰু 3-4 ঘণ্টা আছে অলপ পিছত তই হেপী নিউ ইয়াৰ বুলি ক'লে ৰাইজে বুজি নাপাব নহয় কেঁচাতে ভাঙিলি বগা কলা ফুলে কৰিছে ৰামনি তই হলি আজনী গাঁৱৰে মেকআপৰ জোৰতে মাৰিছা ফুটনি দুডালো বেনি গাঠি গলিতা তুমি কলৈ যোৱা আজি মইনা কোন বাখৰ লৈ যা বুকুতে বান্ধি লৈ যা তোৰ মৰমতে জিও নেলাগে ভোকৰ ভাত তই মোৰ শুনাই তোৰ যা কথাই পতি অধি আয়া মাইছো দে দাদা পেং চলি আছে সেইফালে চাই দিয়ক বা